নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ 10টা এনেকুৱা ফেক্ট লৈ আহিছো যিকেইটা জনাৰ পাছত আপুনি এটাই ক'ব, Oh my god! Fact number 10. আপুনি মই যি চশমা পিন্ধো সেই চশমা যোৱা 700 বছৰ আগৰ পৰাই চলি আহিছে, মানে মানুহবিলাকে পিন্ধি আহিছে 700 বছৰ আগৰ পৰাই। Fact number 9. আপোনালোকে নোটবিলাকত যিটো সৰুকৈ হস্তাক্ষৰ দেখে এই হস্তাক্ষৰটো গভৰ্ণৰ বিলাকে কৰে, কিন্তু RBI ইতিহাসত দুজন এনেকুৱা গভৰ্ণৰ ৰৈ গ'ল যিকেইজন গভৰ্ণৰে নোটবিলাকত নিজৰ নামটো হস্তাক্ষৰ নকৰিলে। সেই গভৰ্ণৰ দুজনৰ নাম হ'ল KG আম্বেদকাৰ আৰু অজব্ৰন অৰ্কেল স্মিথ। Fact number 8. জন্তুৰ ভিতৰত বেছিকৈ গৰম কাৰ লাগে আপোনালোকে জানেনে? কুকুৰৰ লাগে। হয়, আপোনালোকে ঠিকে শুনিছে, কুকুৰৰ জন্তুৰ ভিতৰত ইহঁতৰ বেছি গৰম লাগে, আৰু গৰম লাগিলেতো ঘাম ওলাবই। ইহঁতৰ ঘাম ক'ৰ পৰা ওলাই জানেনে আপোনালোকে? নাক আৰু জিভাৰ পৰা। আচৰিত নহয়নে? Fact number 7. প্ৰসিদ্ধ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ চকুজুৰি এতিয়াও নিউয়ৰ্ক চিটিত সুৰক্ষিতভাৱে থৈ দিছে। কি কৰিব থৈছে সেইটো মই গম নাপাওঁ, কিন্তু এতিয়াও থৈ দিয়া গৈছে। Fact number 6. এটা গভীৰ সত্য মই আজি আপোনালোকক কম, যিবিলাক মানুহ কমেডিয়ান হয়, আনক হহুৱাই ভাল পায়, আনৰ লগত কমেডি কৰি ভাল পায়, সেইবিলাক মানুহৰ জীৱনত কিন্তু দুখ বেছি থাকে। আপুনি চাব পাৰে। Fact number 5. আমাৰ শিৰত থকা তেজৰ গতি প্ৰতি ঘণ্টাত 400 কিলোমিটাৰ হয়। ইয়াক যদি দিনটোত আমি হিচাপ কৰো, ই কমেও 9600 কিলোমিটাৰ দূৰ পাৰ কৰে। 9600 কিলোমিটাৰ দূৰ ই পাৰ কৰে। Fact number 4. বতাহ বৰষুণ দিলে বিজুলী মাৰাটো আপোনালোকে নিশ্চয় দেখিছে। এই যিটো বিজুলী মাৰে এইটো পৃথিৱীত প্ৰতি মিনিটত 6000 বাৰকৈ পৰে। পৃথিৱীত প্ৰতি মিনিটত 6000 বাৰকৈ পৰে। Fact number 3. এই ফটোখনত যিটো আপোনালোকে মূৰ্তি দেখি আছে, এই মূৰ্তিটো নাম হৈছে দি ষ্টেচু অফ লিবাৰ্টি। এই মূৰ্তিটো ফ্ৰান্সে আমেৰিকাক 1984 চনত উপহাৰ হিচাপে দিছিলে। Fact number 2. এখন দেশে আন এখন দেশক শাসন কৰা সেইটো আপোনালোকেতো জানেই। এটা সময়ত ভাৰতক ইংৰাজসকলে শাসন কৰিছিল। ইয়াত আচৰিত হ'ব লগা ফেক্ট এইটো, ভাৰতবৰ্ষই এনেকুৱা এখন দেশ যিখন দেশে আজিলৈ কাকো শাসন কৰা নাই। মানে ভাৰতবৰ্ষই আজিলৈ কোনো দেশক শাসন কৰা নাই। Fact number 1. মাইকেল জেকচনৰ বডিগাৰ্ডজনৰ নাম হৈছে মিষ্টাৰ টি। তেওঁ 1980 চনত মাইকেল জেকচনৰ বডিগাৰ্ড আছিলে। তেওঁ প্ৰতিটো ৰাতিত মাইকেল জেকচনৰ পৰা $3000কে লৈছিলে।